আমি সকলোৱে সফল হ'ব বিচাৰোঁ, কিন্তু আমাৰ কিছুমান এনেকুৱা অভ্যাস আছে যিবোৰে আমাক কেতিয়াও সফল হ'বলৈ নিদিয়ে। আমি যদি সফল হ'ব বিচাৰোঁ তেতিয়াহ'লে এই অভ্যাসবোৰ এৰিব লাগিব। তেতিয়াহে আমি সফল হ'ব পাৰিম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 4টা এনে অভ্যাসৰ বিষয়ে যিকেইটা আমাক সফল হ'ব নিদিয়ে। অসফল মানুহৰ প্ৰথম অভ্যাসটো হ'ল জীৱনত কোনো লক্ষ্য নথকা। আৰু যিসকল ব্যক্তিৰ জীৱনত কোনো লক্ষ্য নাথাকে তেওঁলোকে কেতিয়াও সফল হ'ম বুলি আশা কৰিব নোৱাৰে। সফল হ'বলৈ হ'লে জীৱনত এটা নিৰ্দিষ্ট লক্ষ্য থাকিব লাগিবই। জীৱনত সফল হ'বলৈ হ'লে বা উন্নতি কৰিবলৈ হ'লে এটা লক্ষ্য নিৰ্ধাৰণ কৰাটো অতি আৱশ্যক। অসফল মানুহৰ 2 নম্বৰ অভ্যাসটো হ'ল সময়ৰ মূল্য বুজিবলৈ চেষ্টা নকৰা। সময় যে কিমান মূল্যৱান সেইটো অসফল মানুহবোৰে কেতিয়াও বুজিবলৈ চেষ্টা নকৰে আৰু সময়বোৰ এনে অপব্যৱহাৰ কৰি থাকে। সফল ব্যক্তিবোৰে সময়ৰ সঠিক মূল্য বুজে আৰু সময়ৰ অপব্যৱহাৰ হ'বলৈ নিদিয়ে। যদি আপোনালোকেও সফল হ'ব বিচাৰিছে তেন্তে কেতিয়াও সময়ৰ অপব্যৱহাৰ নকৰিবা। সময়ক সঠিক কামত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। অসফল মানুহৰ 3 নম্বৰ অভ্যাসটো হ'ল অসফল মানুহে কেতিয়াও নতুন স্কিল শিকিবলৈ চেষ্টা নকৰে। সফল মানুহে সদায় নতুন স্কিল শিকিবলৈ চেষ্টা কৰে, কিন্তু অসফল মানুহে কোনো নতুন কাম বা নতুন স্কিল শিকিবলৈ চেষ্টা নকৰে। সেইকাৰণে তেওঁলোকে সোনকালে সফল হ'ব নোৱাৰে। তেওঁলোকে সেই এটা কামকে সদায় কৰি থাকে আৰু ভাগ্যখন বেয়া বুলি দোষ দি থাকে। অসফল মানুহৰ 4 নম্বৰ অভ্যাসটো হ'ল আগতে হৈ যোৱা ঘটনাবোৰ মনত কৰি থকা। অসফল মানুহে আগতে হৈ যোৱা অসফলতাৰ কথাবোৰ মনত কৰি থাকে আৰু নতুন কাম কৰিবলৈ ইচ্ছা নকৰে। তেওঁলোকে ভাবে যে আৰু যদি আগৰ দৰে অসফল হ'ব লগা হয় তেতিয়াহ'লে মানুহে লাজ দিব বা মানুহে কি ক'ব আদি নানান ধৰণৰ কথাবোৰ ভাবি তেওঁলোকে নতুন কাম কৰিবলৈ ইচ্ছা নকৰে, যাৰ ফলত তেওঁলোকে আৰু বেছি অসফল হৈ পৰে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিবা আৰু এনেকুৱা ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।